हिमाचल पंजाब चकदे फटे वाहिगुरु जी का खालसा वाहिगुरु जी की फतेह সদায় আমি মানুহৰ মাজত আছোঁ আজি মানুহৰ মাজৰ পৰা এখন ব্যতিক্ৰমী পৃথিৱীলৈ যাম য'ত নেকি আছে আপোনাৰ গছ গছনিৰে ভৰপূৰ জীৱ জন্তুৰে ভৰপূৰ বিভিন্ন ধৰণৰ আপুনি নেদেখা আপুৰুগীয়া জীৱ জন্তু আমাৰ মানুহে ধ্বংস কৰাৰ ফলত মাৰি কাটি খোৱাৰ ফলত এই জীৱ জন্তুবোৰ আমাৰ মাজৰ পৰা সম্পূৰ্ণৰূপে লুপ্ত হৈ গৈছে বলক আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰিব আৰু যদি মোৰ চেনেলটোলৈ আজি আপুনি প্ৰথম আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব এইখন হ'ল মেইন গেটখন আৰু যদি আপুনি চিৰিয়াখানা অহা নাই তেনেহ'লে ভিডিঅ'টো প্লিজ স্কিপ নকৰিব কাৰণ এই ভিডিঅ'টোৰ পৰা আপোনাৰ জীৱনত যথেষ্ট কামত আহিব আৰু আপোনাৰ ল'ৰা ছোৱালী ভাইটি ভণ্টিসকলে কেতিয়াও দেখি নোপোৱা আপুৰুগীয়া জীৱ জন্তু চৰাই চিৰিকটিৰ লগত চিনাকি হ'ব পাৰিব যদি আপুনি বাহন লৈ আহে গাড়ী বা বাইক লৈ আহে তেনেহ'লে আপোনালোকে ইয়াতে দেখিছে পাৰ্কিঙৰ ব্যৱস্থা আছে সম্পূৰ্ণৰূপে ইয়াতে আপোনাৰ এমাউণ্টখিনি দিয়া আছে ক'ত কিমান ল'ব ইয়াতে আপোনাৰ যথেষ্ট ডাঙৰ বিশাল এৰিয়া আছে ইয়াতে আপোনালোকে গাড়ী বাইকবোৰ পাৰ্কিং কৰিব পাৰিব আপোনালোকে চিৰিয়াখানালৈ আহিলে ৰাতিপুৱা 8টা বজাত পোৱাকৈ আহিব কাৰণ চিৰিয়াখানা 8টা বজাৰ পৰা খোলা হয় আৰু আপোনালোকে শুকুৰবাৰ দিনটোত নাহিব প্ৰত্যেক শুকুৰবাৰে চিৰিয়াখানা বন্ধ থাকে আৰু আজিকালি টিকট কৰাৰ পদ্ধতিটো অনলাইন হৈ গৈছে আপুনি ঘৰৰ পৰাই বুকিং কৰি আহিব পাৰিব আৰু ইয়াত দেখিছে টিকটবিলাকৰ কিমান প্ৰাইচ লিখা আছে আৰু টিকটটো লৈ লওঁ বলক ফাইনেলি টিকট পালোঁ মোৰ 33 টকা লৈছোঁ আৰু ভিতৰলৈ সোমাই যাওঁ আমি এইফালেদি ভিতৰলৈ সোমাই যোৱা হয় এই টিকটটো চেক কৰিব আপোনাৰ বলক আমি ভিতৰলৈ সোমাই গৈ থাকোঁ এইখনৰ মতে আপুনি যাব পাৰিব ক'ত কি আছে সকলোবোৰ চাব পাৰিব মই গোটেইখিনি কোৱা সম্ভৱ নহ'ব হ'লেও আপোনালোকে দেখাই দিছোঁ আপোনালোকে ভিডিঅ'টো পষ্ট কৰি ৰখাই লৈ চাব আপোনালোকে বিশাল এৰিয়াৰ ভিতৰত এই বহুখিনি ৰাখিছে যথেষ্ট আছে ইয়াত জেব্ৰা দুটা দেখিবলৈ পোৱা গ'ল বহুত দূৰত আছে মই জুম কৰি দেখাই দিছোঁ সেইকাৰণে ইমান স্পষ্ট হোৱা নাই এইফালে আহক আমি কিছুমান পৰিভ্ৰমী চৰাই চাওঁ ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ চৰাই দেখি পাব অকল এটা প্ৰজাতি বুলি নহয় লভ বাৰ্ড বাজৰিগৰ চাওক এই চৰাইবোৰক থাকিবৰ কাৰণে কেনেকৈ বাঁহ সাজি দিছে যদি আপুনিও এনেকৈ চৰাই পুহিম বুলি ভাবিছে তেনেহ'লে আপুনি এনেকৈ টেকেলি কিনি কম খৰচতে বাঁহ বনাই দিব পাৰিব মুখখনত অলপ ভাঙি ভাঙি দিব লাগে মইনা এই পাহাৰীয়া মইনা হয় কেনেকৈ মাত দিয়ে চাওক এই শুনিছে ব্লু এণ্ড য়েল্লো মেকাও ঠুট্টু পাখিৰ মাজত লুকুৱাই ৰাখিছে এইজনীৰ নাম হ'ল সোণালী দৰিক বুলি কোৱা হয় এইজনীৰ নাম অকল দৰিক হয় আৰু এয়া চাওক আপুৰুগীয়া পক্ষীৰ হৰ্ণবিল লুপ্তপ্ৰায় পক্ষী হ'ল আৰু ইয়াত দুই প্ৰকাৰৰ বেলেগ হৰ্ণবিল দেখিবলৈ পাব এজনী আৰু এজনী বেলেগ প্ৰকাৰৰ হয় এই কলা ভাটৌ সম্পূৰ্ণ ব্লেক হয় বগা শগুনৰ নাম আপোনালোকে শুনিছে নাই আমি এটাই জানো যে শগুন এক প্ৰকাৰে আছে আচলতে বগা শগুনো আছে এয়া চাওক বগা শগুনজনীৰ ৰং বগা আৰু ক'লা হয় অতি মৰম লগা ভাটৌ পোৱালি আমি যিহেতু তাত চাব গৈছিলোঁ আমাক যোৱা দেখি তাই আমাৰ ওচৰলৈ উৰি আহি আমাৰ ওচৰত পালেহি
हाँ टुक से और खा लेता है, इसको छोड़ दे। এই পক্ষী গৃহটোত আহিলে আপোনালোকে ৰাষ্ট্ৰীয় পক্ষী ময়ূৰ চৰাই ইয়াত দেখিবলৈ পাব। অতি সুন্দৰকৈ মুক্ত মানে বিচৰণ কৰি আছে তেখেতলোকে। তিনিটা আছে ইয়াত, সেইপিনে আৰু এটা আছে, সেইটো আহিছে। এইটো পক্ষী গৃহ হয়। ইয়াৰ ভিতৰতে বহুত বিভিন্ন ধৰণৰ প্ৰজাতিৰ চৰাই আছে। আপোনালোকে দেখিলে ভাটৌ চৰাইখিনি আৰু লগতে ময়ূৰ চৰাই আছে। এটা পানীত নথকা কাছ যাৰ নাম ষ্টাৰ টৰ্টইছ। এইটো চাওক, বামতে এনেকৈ ঘূৰি ফুৰে, পোক পতংগ খাই ফুৰে। বগা কেটেলা পহু। কেটেলা পহু বুলি ক'লে ভয় লাগে, তাৰ কাঁইটবোৰ বোলে দূৰলৈ মাৰি পঠাব পাৰে। এইটো দেখিছেনে, লাজুকী বান্দৰ, যাক কয় লাজুকী বান্দৰ, লুকাই। আমি যে কওঁ হলৌ বান্দৰ, এইটোৱে হয় হলৌ বান্দৰ। এইটো হ'ল দেও ছাগলী। নৰ্মেল ছাগলীকো যথেষ্ট ডাঙৰ হয়, যেনেকৈ আমি ৰাম ছাগলী বুলি কওঁ, তেনেকুৱা ধৰণৰ হয়। বন মেকুৰী, লেংথ হয় 1.9 পৰা 2.5 ফিট। বাপৰে, বহুত ডাঙৰ হয়। কেজি 2 কেজিৰ পৰা 16 কেজি পৰ্যন্ত হয়। এইটোক আমি হেপা বুলিও কওঁ। কিমান খং দেখিছে তাৰ। দিছ ইজ কল ব্লেক পেন্থাৰ। অসমীয়াত কোৱা হয় ঘোং। ব্লেক পেন্থাৰ, এইটো চাওক, ব্লেক পেন্থাৰ, আসাম পুলিচৰ কামাণ্ডো। বাপৰে, মুখখন কেনেকৈ মেলিছে, ভয় লাগি যোৱাকৈ। এইবোৰ কাপ চাপ আছে পানী খাবৰ কাৰণে। খোৱা পানী হাত মুখ ধোৱাৰ বাবে ব্যৱহাৰ নকৰিব, মানে এইটো খাবৰ কাৰণে দিছে। ঠিক আছে গাইজ, খাবলৈ দিছে যিহেতু মই অকণমান খাই দিওঁ। বঢ়িয়া, নাইচ। এয়া ক'ৰ পৰা আহিছে? I am from Himachal. হিমাচল, Yeah. ਪੰਜਾਬ পাঞ্জাব। ਚੱਕਦੇ ਫੱਟੇ ਵਾਹਿਗੁਰੂ ਜੀ ਕਾ ਖਾਲਸਾ ਵਾਹਿਗੁਰੂ ਜੀ ਕੀ ਫਤਿਹ। আচ্ছা, Har Mahadev. হৰ মহাদেৱ। এয়া আহিছে হিমাচলৰ পৰা, এয়া আহিছে পঞ্জাৱৰ পৰা। ਪੰਜਾਬী আচ্ছা, পঞ্জাবী ভাইয়া হয়। Beautiful. আচ্ছা, Beautiful. থেংক ইউ। এয়া চিৰিয়াখানা চাবলৈ দেখিছে, হিমাচল প্ৰদেশৰ আৰু পাঞ্জাৱৰ পৰা আহিছে। সৰুটো চাওক, হিমালয়ান কলা ভালুক হয়, কি বিন্দাছ ওপৰত উঠি আছে। ভালুককেইটাই খেলিবৰ কাৰণে ধুনীয়াকৈ বনাই দিছে, আৰু ওপৰত উঠি বহি আছে বিন্দাছ। আৰু এইটো মানে এইফালে খাই আছে কিবা। আৰু এটা কথা গম পাইছোঁ, ইয়াত বোলে কিবা লায়ন আছে, মানে সিংহ আছে। বলক ক'তনো আছে চাব যাওঁ। দেখোঁ নে নেদেখোঁ জানো, দেখিছে? ৱাও, চাওক, মুখখন লুকাই বহি আছে, দেখিছেনে? বনৰ ৰজা সিংহ। ইয়াৰ গোজনিটো শুনিলেই ভয় লগা, কিন্তু আজি শুনিব নাপালোঁ। ই বিন্দাছ ৰেষ্ট লৈ আছে। যদি ইয়ালৈ আহে তেনেহ'লে এইটো জেগাত ৰেলিঙত ল'ৰা ছোৱালী কেতিয়াও নুঠাব, বিপদ ঘটিব পাৰে। কিয় দেখিছে আপোনালোকে এই ফলকখনৰ পাছফালে, এইটো ঢেকীয়াপতীয়া বাঘ। ইয়াত এটা নহয়, ইয়াত দুটা আছে ঢেকীয়াপতীয়া বাঘ। আৰু দেখিছে কিমান ডাঙৰ হয়, আৰু দেখিবলৈ ভয়ানক হয়। ইমান ডাঙৰ জীৱ জন্তুবোৰ ইহঁতে বগুৱাই দিব পাৰে। আৰু এটাই গা ধুই আছে, আৰু ইটো আহি চাওক কেনেকৈ ধেমালি কৰি লগতে গা ধুব। এয়া ধেমালি কৰিছে, মৰম চেনেহ চাওক। মানুহৰে আজিকালি মৰম চেনেহ নাই, কিন্তু জীৱ জন্তুৰ মৰম চেনেহ কেনেকৈ। এয়া দেখিছে আপোনালোকে নীল গাই হয়,
নীল মানে আপোনাৰ ঘোঁৰা নিচিনা কালাৰটো ছেম লাগিছে, নীলা নহয়। এইটো দেখিছে, দেখিবলৈ হৰিণৰ নিচিনা, কিন্তু ইয়াৰ নামটো সুগৰি পহু বুলি কোৱা হয়। অসমৰ ৰাজ্যিক জন্তু এশিঙীয়া গড়, আমাৰ অসমৰ বাবে বিখ্যাত এশিঙীয়া গড় আমি চাবলৈ যাওঁ বলক। গড়টো দূৰত আছে, আহি আছে। এই ফুটুকী হৰিণ হয়। অসম গৌৰৱ, এটা শিং থকা এশিঙীয়া গড় বিশ্বৰ ভিতৰত কেৱল অসমতহে ইয়াক পোৱা যায়। বহুত দূৰত আছিল, আমি আহি অলপ টাইম ৰখাৰ পিছতে ই লাহে লাহে আমাৰ ওচৰলৈ আহি গ'ল। আৰু ইয়াৰ দেখিছে শিং এটা আছে, এই শিংটোৰ ফলতে কাজিৰঙাত যিমান গড় হত্যা হৈ আছে, এই শিংটোৰ কাৰণে ইয়াক হত্যা কৰা হৈছে। ইয়াত দুটা আছে গড়, আৰু এটা আহি গ'ল আমাৰ ওচৰত। ইয়াৰ শিংটো অলপ ডাঙৰ আছে। আৰু গড়ে কি খায় জানেনে? অন্য গৰু ছাগলীৰ নিচিনা ইও তৃণভোজী হৈ ঘাঁহ বন আদি খাই জীয়াই থাকে। আপোনালোকে নিশ্চয় জানে, পৃথিৱীৰ সৰ্ববৃহৎ পক্ষী হৈছে উট পক্ষী। আৰু এই চিৰিয়াখানাত এটা উট পক্ষী দেখিবলৈ পোৱা যায়। আৰু আপোনালোকে জানেনে, উট পক্ষীয়ে যেতিয়া কণী পাৰে, কণীটোৰ ওজন 1.5 কিলো হয়। এইটো ইমু বুলি কয়, উট পক্ষীৰ নিচিনাই হয়। এই ইমু পক্ষীটো দেখিছে, ইয়াৰ ওজন 45ৰ পৰা 60 কেজি পৰ্যন্ত হয়। আৰু পৃথিৱীৰ দ্বিতীয় বৃহৎ পক্ষী, উট পক্ষীৰ পিছতে এই পক্ষীটো ডাঙৰ হয়। এইটো হয় কেঁচুৱাৰী, বলক আমি এতিয়া কেঁচুৱাৰী চাব যাম। আৰু এই কেঁচুৱাৰী চৰাইটো বহুত ডেঞ্জাৰ চৰাই বুলি জনা যায়। এই চৰাইটোৱে উৰিব নোৱাৰে, কিন্তু সাঁতুৰিব পাৰে আৰু তীব্ৰ বেগত দৌৰিব পাৰে। চিৰিয়াখানাৰ ভিতৰত বিভিন্ন জীৱ জন্তু, চৰাই চিৰিকটিৰ বাহিৰে ধুনীয়া ধুনীয়া চিনেৰিও দেখিবলৈ পোৱা যায়। ইয়াত আছে শিয়াল, দেখিছে? আমি চাম এতিয়া শিয়াল। এই চিৰিয়াখানাত আহিলে আপোনালোকে বিভিন্ন প্ৰকাৰৰ, বিভিন্ন ধৰণৰ হৰিণা দেখিবলৈ পাব। কি মজা মইনা! এইটো অসমীয়া নামটো চেংহাই বুলি লিখা আছে। এইটো দেখাত হৰিণৰ নিচিনা চেম হয় বস্তু। ইহঁতক য'ত থাকিব দিয়া হৈছে, তাতে সম্পূৰ্ণ ঘাঁহ বন দিয়া হৈছে। আৰু লগতে এইটো দেখিছে আপোনালোকে, এটা ডাঙৰ পুখুৰী খান্দি দিছে, তাত পানী আছে। আৰু যদি গৰম উঠে, সিহঁতে ইয়াত ধুনীয়াকৈ গা ধুই আকৌ চৰিব যায়। আৰু এইটো চাওক, কুম্ভীৰ বুলি কোৱা হয়, সৰীসৃপৰ ভিতৰত ডাঙৰ জীৱ। বহুতে এইটোকে ঘঁৰিয়াল বুলি ভাবে, আচলতে এইটো ঘঁৰিয়াল নহয়। ঘঁৰিয়ালটোৰ মুখখন দীঘলীয়া হয়, ক্ষীণ হয়, এইটো কুম্ভীৰ হয়। ইয়াত বিভিন্ন ধৰণৰ চৰাই আছে, যাৰ নাম আমি হয়তো ভালকৈ নাজানো। এইটো বৰটোকোলা বুলি কোৱা হয় নেকি? আপোনালোকে যদি নামটো জানে, কমেণ্ট কৰি জনাবচোন। আটাইতকৈ ডাঙৰ সৰ্প হ'ল অজগৰ। এইটো চাওক, অজগৰটো কেনেকুৱা কৰি আছে। ই বহুত ডেঞ্জাৰ চৰাই। জিভাৰখন কেনেকৈ উলিয়াই দিছে। মানুহটো বা জীৱ জন্তুবোৰ ই মেৰিয়াই মাৰি পেলাব পাৰে, ইমান শক্তি আছে ইয়াৰ। চাওক কেনেকুৱা কৰি আছে। জলপহীয়া অজগৰ, এইটো হ'ল পানীতে থাকে অজগৰটো, সেইকাৰণে পানীতে ৰখা হৈছে। চকৰি ফেটি এটা মাথাত চক্ৰ থাকে, চকৰিটো দেখাব নোৱাৰিলোঁ যিহেতু দূৰত আছে। নাহাৰ ফুটুকী বাঘ, কমন লিঅ'পাৰ্ড, শুনিলে ভয় লাগে, ডেঞ্জাৰাছ হয়। অলপ আমি যাম। এইটো দেখিছে, ইয়াৰ ভিতৰতে আছে
নাহৰ ফুটুকি এইয়া চাওক জলহস্তী কেনেকৈ পানীত পৰি আছে চাওক। এই জলহস্তী স্তন্যপায়ী প্ৰাণী হয় আৰু পানীত থাকে তৃণভোজী উদ্ভিদ খাই জীয়াই থাকে। বলক বলক দেৰি নকৰোঁ, সময় বহুত হৈ গৈছে। পতাপত যাওঁ। এইটো হৰিণা এটা দেখিলোঁ, চাওক চাওক। আচলতে এইটো হৰিণ বুলি নকয়, খতীয়া পহু বুলি কোৱা হয়। কি মৰম লগা, অকলে ওলাই আহিলে চাওক, অকলে ওলাই আহি চৰি আছে। সেই তাত আছিল কিন্তু তাৰ পৰা ওলাই আহিল, অকলে চৰি আছে। ধৰিব মন গৈছে যে, সেইটো শিং ওলাইছে অকণমান অকণমান চাওক, অলপ অলপ শিং ওলাইছে। এইটো যে দেখিছে বৃহৎ পিঞ্জৰাটো, ইয়াৰ ভিতৰত এইবোৰ চৰাই, এই পৰিভূমি চৰাইবোৰ ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে। চৰাইবিলাকৰ নাম ইয়াত দিয়া হৈছে, আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি নামবিলাক পঢ়িব পাৰিব। মই যদি সকলোবোৰ কৈ যাওঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, তাৰ কাৰণে আপোনালোকে নিজে চাই ল'ব চৰাইবোৰৰ নামবোৰ। এয়া চাওক কণা মুচৰি হয়, আৰু চৰাইজনী এইজনী হয় কণা মুচৰি। এইটো ধিতিৰাজ নে কি বুলি কোৱা চৰাইটো দেখিছে, চাওক কি সুন্দৰ। আৰু লাষ্ট বলক আমি এইফালে যাওঁ, ঘঁৰিয়াল চাম আৰু কাছে চাম। এইটো চাওক, এইটো চাওক ঘঁৰিয়াল। আৰু এইফালে এজনী কাছ বাগত উঠি আছে পানীৰ পৰা, চাওক। আপোনালোকে যদি আপোনাৰ ল'ৰা ছোৱালী বা সৰু কণ মাইনা ভাইটি ভণ্টি ইয়াত লৈ আহে, তেনেহ'লে ইয়াত জীৱ জন্তু চৰাই চিৰিকটি চোৱা পৰি ইয়াত খেলিব পাৰিব। আৰু ধুনীয়া জেগা আছে ইয়াত খেলিবৰ কাৰণে। আৰু ইয়াত চাওক অকণমানি ভাইটি এটাই ইয়াত খেলি আছে, ওপৰৰ পাতলৈ চুঁচৰি দিছে। এনেকৈ খেলিব পৰা সকলো সামগ্ৰী আছে। আৰু যদি আপুনি কাপোল হয়, যদি গাৰ্লফ্ৰেণ্ডৰ লগত আহিছে বা আপুনি বয়ফ্ৰেণ্ডৰ লগত আহিছে, তেনেহ'লে ইয়াত বিন্দাছ বহি কথা পাতিব পাৰিব মনৰ কথাবোৰ, আৰু গোটেই চিৰিয়াখানাখন ঘূৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। চিৰিয়াখানাখন পাহাৰীয়া ঠাইত থকাৰ কাৰণে যথেষ্ট ভাগৰ লাগে যদিও আপোনালোকক সকলো জীৱ জন্তু চৰাই চিৰিকটিবোৰ দেখালোঁ। যদি আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে বা কিবা এটা জানিব পাৰিলে, তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।